নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ এই নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এযোৰ ৰিবন এম্ব্ৰইডাৰী কাপোৰ আপোনালোকলৈ আগবঢ়ালোঁ এইযোৰ কাপোৰ অৰ্ডাৰ আছিলে আৰু এই কাপোৰযোৰ কমপ্লিট হৈ গ'ল মোৰ বনোৱা আৰু মই কাপোৰযোৰ কেনেকৈ বনালোঁ চাওঁ আহকচোন কাপোৰযোৰ মই একদম লাহে লাহে কৰি দেখুৱাইছোঁ যাতে সকলোৱে বুজিব পাৰে আৰু যিসকলে নাজানে তেওঁলোকো যাতে সহজতে এযোৰ সুন্দৰকৈ কাপোৰ বনাই নিজেও পিন্ধিব পাৰে তাৰ বাবে মই লাহে লাহে কৰি দেখুৱাইছোঁ এয়া ফুলপাহৰ পাহিবিলাক মই কেনেকৈ দিছোঁ চাওকচোন একদম লাহে লাহে দেখুৱাইছোঁ চাদৰখন মিলি পিন্ধিব পৰাকৈ বনাইছোঁ সেয়েহে সন্মুখৰ জায়গাখিনিত ফুলটো ডাঙৰকৈ আঁকিছোঁ এয়া মই এতিয়া পাতকিটা বনাই আছোঁ ফুলখিনি বনাই হৈছে আৰু কাপোৰযোৰৰ কালাৰৰ লগত ফুলখিনিৰ কালাৰখিনি মিলাই ল'ব লাগে যাতে ফুলখিনি ধুনীয়াকৈ জিলিকি উঠে একে একে কালাৰ হ'লে ফুলখিনি ইমান নিজিলিকিব আৰু তেতিয়া দেখিবলৈ বেয়া লাগিব ফুলৰ ঠাৰিকিডাল মই এংকৰ গুলি দি বনাই লৈছিলোঁ ৰিবন দিও বনাব পাৰে বাৰু ৰিবনডাল মিহি মিহি কৰি ঘূৰাই ঘূৰাই দিলেই হ'ল কিন্তু মই এংকৰ গুলি দি দিছোঁ যাতে দেখিবলৈ মিহি হয় ডাঙৰ ফুলপাহ বনোৱা হৈ গ'ল এতিয়া চাদৰখনৰ চাৰিওফালে মই সৰু সৰু ফুল দিছোঁ আৰু ইয়াতে দুপাহ ফুল বনাই লৈ ইয়াত মই এনেকৈ চাৰিওফালে দি দিছোঁ এনেকৈ এংকৰ গুলি দি এনেকৈ গাঁঠি দিছোঁ আৰু এইখিনি হৈ গৈছে এতিয়া মই ইয়াতে পাটৰ ডিজাইন দি দিম এতিয়া মই এইখিনিতে সৰু সৰু ফুলৰ কলিৰ নিচিনা দেখাবৰ কাৰণে এনেকৈ দিছোঁ
এইটো এনেকৈ বেজিটো সুমুৱাই এনেকৈ 4-5 পাক মান দি উলিয়াই দিলে হৈ গ'ল ফুলৰ কলিৰ নিচিনাকে ডিজাইনটো উঠি যাব কাপোৰযোৰ কৰা কমপ্লিট হৈ গ'ল দেখিবলৈ কেনেকুৱা লাগিছে জনাবচোন কাপোৰযোৰ মেলি পিনিব পৰাকৈ বনাইছো যিহেতু যিখিনি জায়গাত ফুলপাহ উলাই থাকে সেইখিনি জায়গাতে মই ফুলখিনি ডাঠকৈ দিছো আৰু যিখিনি জায়গাত নুলাই তাত মই নাই দিয়া এইখিনি মই গুটি গুটিকে দিছো যে এয়া ফুলৰ কলিৰ নিচিনা দেখাইছে মেখেলাখনত দুপাৰি ফুল দি দিছো কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ থাকিল যিসকলে মোৰ ভিডিওটো নতুনকৈ চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু কমেন্ট কৰিব লগতে শ্বেয়াৰো কৰি দিব ধন্যবাদ